নমস্কাৰ বন্ধু-বান্ধৱীসকল, নাৰায়ণ হেল্থ কেয়াৰ টিপছ আছামিজ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনাৰ বিষয় হৈছে নিগনি, এন্দুৰ আৰু মেকুৰীয়ে কামুৰিলে আমি ঘৰুৱাভাৱে কেনেকৈ ভাল কৰিব পাৰোঁ। প্ৰথমে আপোনালোকলৈ অনুৰোধ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। সাধাৰণতে নিগনি বা মেকুৰীয়ে কামুৰিলে জ্বৰ হোৱা দেখা যায়, গা বিষ বা গাঁঠি বিষ হোৱা দেখা যায়, বমিও হ'ব পাৰে আৰু প্লেগ ৰোগেও দেখা দিব পাৰে। আজি আপোনালোকলৈ নিগনি আৰু মেকুৰীয়ে কামোৰা এটা ঔষধি লৈ আহিছোঁ, যিটো ইয়াৰ কোনো ছাইড এফেক্ট নাই, ই সম্পূৰ্ণ প্ৰমাণিত। এই ঔষধ বনাবলৈ আপোনাৰ প্ৰয়োজন হ'ব পদুনা পাত। এয়া পদুনা পাত দেখিছে নহয় আপোনালোকে। পদুনা পাতটো ধুই ভালকৈ চাফা কৰি আপুনি মিক্সিতে বা পটাতে পিচি ল'ব লাগিব। এইটো পটাত পিচি অনা হৈছে। এইটো আপুনি নিগনিয়ে বা মেকুৰীয়ে কামোৰা জেগাটোত আপুনি লেপ দিব লাগিব। এনেকৈ আপুনি যেতিয়ালৈকে ভাল নহয় তেতিয়ালৈকে লেপ দি থাকিব আৰু ইয়াৰ পেচেণ্টজনে পদুনাৰ ৰস বা চাটনি খাই থাকিব লাগিব। ৰস খালে আপুনি এচামুচকৈ খাব লাগিব। চাটনিটো আপুনি ভাতৰ লগতো খাব পাৰে। এনেকৈ আপুনি যেতিয়ালৈকে ভাল নহয় তেতিয়ালৈকে এই ঔষধটো ব্যৱহাৰ কৰিব লাগিব। এনেকৈ ব্যৱহাৰ কৰিলে আপোনাৰ এন্দুৰে কামোৰা, নিগনিয়ে কামোৰা, মেকুৰীয়ে কামোৰা সমস্যাৰ পৰা আৰোগ্য হ'ব। আৰু আপোনালোকে যদি নিগনি আপোনাৰ ঘৰৰ পৰা খেদিব বিচাৰে তেতিয়াহ'লে এটা নিয়ম অৱলম্বন কৰিব পাৰে। সেইটো হৈছে এইটো আপোনালোকে তেজপাত দেখিছে নহয়, তেজপাতটো আপোনাৰ 4-5টা ছিঙি ল'ব। ছিঙি আপুনি এটা বন্ধ কোঠাত ধূনা মানত নাইবা যিকোনো এটা পাত্ৰতে আপুনি পুৰি দিব। পুৰাৰ পিছত তাৰ গোন্ধত আপোনাৰ নিগনিটো পলাবই। নিগনি পলোৱাৰ উপৰিও মছৰ, মাখি আদি আপোনাৰ ঘৰৰ পৰা পলাই পতং দিব। শেষত আপোনালোকলৈ অনুৰোধ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আজিলৈ ইমানে, ধন্যবাদ।